মেট্ৰিক পৰীক্ষাত অসমীয়া পেপাৰখনত 10 নম্বৰ আনলক কৰিবলৈ মন আছে নেকি তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক ওয়েলকাম টু মাই মাৰ্কছ আনলকিং সিৰিজ য'ত আমি ডিসকাস কৰিম মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কিছুমান ডেফিনিট কুৱেশ্যনৰ মোৰ যোৱাটো ভিডিঅ'ত ইমান ধুনীয়া ৰেছপন্স দিয়াৰ বাবে বহুত ধন্যবাদ আৰু সেই কাৰণে মই আৰু এটা ভিডিঅ' তাৰ ৰিলেটেড লৈ আহিছোঁ তোমালোকৰ মেট্ৰিকৰ অসমীয়া পেপাৰখনত তোমালোকৰ যোনখন সাপ্লিমেণ্টাৰী ৰিডাৰ আছে বৈচিত্ৰ্যময় অসম তাৰ পৰা 10 মাৰ্কছ আহে আৰু সেই 10 মাৰ্কছ তোমালোকে এতিয়া আনলক কৰি থব পাৰিবা যদি আমি PYQs চাওঁ বৈচিত্ৰ্যময় অসমৰ পৰা কি আহিছে তেন্তে দুটা কুৱেশ্যন প্ৰায় আহে প্ৰতি বছৰে আহে বুলি আমি ক'ব পাৰিম কাৰণ বৈচিত্ৰ্যময় অসমৰ যিকোনো দুটা পাঠহে তোমালোকক ভালকৈ পঢ়িবলৈ কৈছে এক্সামৰ কাৰণে তোমালোকৰ এটা কুৱেশ্যন আহে যে তোমাৰ বৈচিত্ৰ্যময় অসমত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জাতি জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা ব্যক্তি দুজনৰ চমু টোকা লিখিবলৈ আহে সো এতিয়াই যদি তোমালোকে যিকোনো দুটা জাতি বা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা দুজন ব্যক্তিৰ চমু টোকা ধুনীয়াকৈ নোট এটা বনাই পঢ়ি থোৱা তেন্তে তোমালোকে তাত অলমোষ্ট 4 মাৰ্কছ পাবা 2 × 2 4 আহে কুৱেশ্যনটো আহে তোমাৰ দ্ৰুতভাষাত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জাতি জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে লিখা নহলে সাজপাৰৰ বিষয়ে লিখা বা খাদ্যাভ্যাসৰ বিষয়ে লিখা সো এতিয়া যদি তোমালোকে দুটা জাতিৰ চমুটোকা বনাই থোৱা আৰু তাত তোমালোকে তেওঁলোকৰ উৎসৱ পাৰ্বণ পূজা পাৰ্বণ সাজপাৰ খাদ্যাভ্যাস এইখিনি গোটেইখিনি ইনক্লুড কৰি এটা নোট বনাই থোৱা তেন্তে তোমালোকে মেট্ৰিকত আছামিজৰ পেপাৰখনত 10 নম্বৰ আনলক কৰিব পাৰি বৈচিত্ৰ্যময় অসমৰ ওপৰত এটা মই ধুনীয়া ভিডিঅ' ইউটিউবত সোনকালে আপলোড দিম তো এতিয়াই যোৱা ইউটিউবত সাৰ্চ কৰাগে মোৰ নামটো তাত তোমালোকে এই ভিডিঅ'টো অতি সোনকালে পাই যাবা আৰু সাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানেই